নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেল চাই গম পাইছে চাগে আজিৰ ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছোঁ PM কিষাণ যিটো 19 নম্বৰ ইনষ্টলমেণ্টটো কেতিয়া ৰিলিজ হ'ব। প্ৰায় মানুহৰে এটা কুৱেশ্যন থাকে, 19 নম্বৰ যিটো ইনষ্টলমেণ্ট সেইটো কেতিয়া দিব। এতিয়ালৈ অহা নাই, কিন্তু আহিব লাগিছিলে, কিন্তু এতিয়ালৈ অহা নাই। আজি মই এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আনিছোঁ ইণ্ডিয়া টুডে মষ্ট পপুলাৰ এটা ৱেবছাইট আৰু নিউজ চেনেল, তাৰ ৰিপৰ্ট এটা লৈ আনিছোঁ। সেই ৰিপৰ্ট মতে আপোনালোকক জনাম। গতিকে চেনেলটোত নতুনকৈ আহিছোঁ যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এটাও কৰি দিব। আপোনালোকে ইয়াত দেখা পাইছে যে PM কিষাণ 19th Installment to be released soon. No more detail here. The 19th installment of PM Kisan Yojana will be released in February 2025. আপোনালোকে ইয়াত দেখা পাইছে ফেব্ৰুৱাৰী 2025ত ৰিলিজ কৰাৰ কথা আছে। তাৰপিছত যদি আপোনালোকৰ PM কিষাণ পাবলগীয়া আছে তেতিয়াহ'লে আপোনালোকৰ যিটো ওচৰৰ CSC চেণ্টাৰবোৰত গৈ আপোনালোকৰ ডিটেইলছকেইটা চেক কৰাই ল'ব। কিছুমানৰ মানে কেতিয়াবা নোসোমায়, তাৰ কাৰণটো হ'ল তাৰ যিটো EKYC টো নকৰাকৈ থাকে। গতিকে সেইটো আপোনালোকে CSC চেণ্টাৰত গৈ কৰাই ল'ব পাৰিব, নহ'লে আপোনালোকৰ বেংক একাউণ্টত পইচাটো নাহিব। গতিকে যদি ইন শ্বৰ্ট আমি ক'বলৈ যাওঁ, 19 নম্বৰ ইনষ্টলমেণ্টটো ফেব্ৰুৱাৰী 2025 তাৰিখে অহাৰ চান্স আছে। তাৰপিছত যিটো 18 নম্বৰ ইনষ্টলমেণ্ট সেইটো 5 অক্টোবৰ 2024 তাৰিখে আহিছিলে। তাৰপিছত আমি সকলোৱে জানো 2000কে ৰিচিভ কৰিব। 9.5 crore ফাৰ্মাৰ ৰেজিষ্টাৰ্ড আণ্ডাৰ দিছ স্কিম। 9.5 crore এই স্কিমত ৰেজিষ্টাৰ কৰিছে। গতিকে এয়াই আছিল চমুকৈ আজিৰ ভিডিঅ'টো। তাৰপিছত যদি কিছুমানে এক্সট্ৰাকৈ জানিব বিচাৰে এইটো কৈ দিছোঁ। ইনষ্টলমেণ্ট উইল বি প্ৰভাইডেড 22,000 ডাইৰেক্টলি ইনটু এলিজিবল বেংক একাউণ্ট, কণ্ট্ৰিবিউট টু এনুৱেল ফাইনেন্সিয়েল এছিষ্টেঞ্চ 6,000। প্ৰত্যেক বছৰে 6,000কৈ পাব। আচলতে 2 মাহৰ মূৰে মূৰে দিয়ে। গতিকে 2 মাহৰ মূৰে মূৰে 6মাহত আপোনালোকে 6,000 টকা পাব। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'টো। গতিকে ভিডিঅ'টো চাই কেনেকৈ লাগিল জনাবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।